Hello everyone, welcome to my Rimjim mini blog. আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ যিহেতু আজি ৰুহিমাৰ বিশেষ দিন গতিকে তাইক সজাই পৰাই লৈ মই ওলাই মেলি ৰেডি হৈ তাই 12টা বজাৰ আগত নিয়মটো কৰিলোঁ যিহেতু আজি তাই প্ৰথম ভাত মুখত দিয়া গতিকে তাই 12টাৰ আগত পায়স মুখত দিলোঁ তাৰপৰা তাই ভাতৰ কাৰণে ইয়াৰ লেটা আৰু গাহৰি বইল আৰু আইটেম হিচাপে সেইখিনি আৰু মাছ হাঁহ মাংস আছিলে সেইটো ভিডিঅ' কৰা নহ'লে ইয়াত দৌতিয়াকৈ খুৱাইছে তাইক এনাইকৈ খুৱাইছে সকলোৱে খুৱাইছে আৰু গতিকে গোটেইখিনি ভিডিঅ' কৰা নহ'ল দিয়া নহ'ল যিহেতু দীঘল হৈ যাব ভিডিঅ'টো এনেকৈ খুৱাইছে পেহাইক এনেদৰে তাইক সজাই পৰাই দিছে আইতাকে এনেদৰে তাইক খুৱাই শেষ কৰি আমিও খাই ল'লোঁ আটাইৰে গতিকে আজি অন্নপ্ৰাশনৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই